ও জিতিছ গগনদা কোনে কৈছে? হা কোনে কৈছে? এই মই মঙ্গলদৈৰ পৰা কৈছিলো তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে দেই থেংক ইউ কি কৰিছা এতিয়া মই এতিয়া ঘৰত আছো খবৰ ভাল আছো ভিডিঅ' তোমালোকৰ কেনেকুৱা মোৰ আছো দিয়া মোটামুটি কৈ ভিডিঅ' বনোৱা নাই ভিডিঅ' আকৌ নতুন বনাই আছো এই এডিটিঙৰ কামখিনি আছে আৰু এটা নতুনকে লিখি আছো এই বাজনীয়ে মানে কান্দি আছে তাইক বোলে 500 টকা এটা দিব আছে হয় নেকি তুমি বোলে দিব আছে এই বাতে কান্দি আছে বাতে মোৰ লগত কম্পাৰেচন আছে কথা পাতাছো আচ্ছা হেল্ল' আপুনি 500 টকাটো দি দিব তাকে তোমাক যেতিয়া লাগে তেতিয়াই দিম বহুত কষ্ট হৈছে নহয় সোনকালে দি দিয়া আকৌ কষ্ট হৈছে না লকডাউনৰ বতৰ কেনেকে চলিব ছোৱালী মানুহ তাকে তুমি কোনে ক'লা মই মঙ্গলদৈৰ পৰা কৈছিলো মঙ্গলদৈ কোন হয় মই মঙ্গলদৈ ভেবাঘাট চিনি পাই এনেই মঙ্গলদৈত তেনেকে বৰ বিশেষ যোৱা হোৱা নাই কেতিয়াবাহে যোৱা হয় এই বাতে মোক কল কৰিলে মই আকৌ মোৰ ভাইটি হয় মোৰ বা হয় আৰু লগাইছো মই পইচা পাওঁ 500 টকা নিদিয়া মই যিমান কলে বুলি কৈছো মই দিব তো কিয় নিদিব 500 টকাহে বুলি কৈছো আচ্ছা তেনেকে এতিয়া পেটিএম চিটিএম সোমাই দিবা আৰু তাতে আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে দেই থেংক ইউ তোমাৰ নামটো কি মোৰ নামটো কংকনা হেৰি কিবা পঢ়ি আছা নে কিবা জব চবহে কৰা নাই মই পঢ়িও আছো আৰু লগতে জবো কৰি আছো আচ্ছা এক্টিংও কৰা নেকি এক্টিঙত ইন্টাৰেষ্ট একেবাৰে নাই খালি লোকৰ এক্টিং চাই ভালহে পাওঁ আচ্ছা দৰ্শক হয় মই চবৰে এক্টিং চাওঁ মানে টিভিত এটা এপিছডো মানে বাদেই নপৰে আৰু মোৰ পৰা আচ্ছা বঢ়িয়া এনেকুৱা দৰ্শক লাগেই বাৰু তাকে মানে এনেকুৱা মঙ্গলদৈতে ঘৰ হয় মঙ্গলদৈতে ঘৰ এতিয়া 500 টকাটো সোনকালে দিবা নে সুদছুটো দিবা লগতে তাকে দি দিম দিয়া আহিবা আমাৰ ঘৰলে নহলে ঘৰত কিয় যাম ঘৰত গ'লে দেখোন মোৰ 1000 টকা খৰচ হ'ব একো নহয় মই ভাত খুৱাই পঠিয়াম নহয় ছাগলী মাংস দি নাই ছাগলী নাখাওঁ গাহৰি খাওঁ আমি হ'ব যদি গাহৰি খোৱা গাহৰি খাবা ছাগলী মাংসটো দাম বেছি হয় নাই আমি দাম 500 টকা এতিয়া বা পইচাটো লাগে কেতিয়া বা পইচাটো লাগব না লাগিব কেইটকা লাগব এতিয়া 500 টকা সুদটো কেইটকা বা লাগে নাই আমি যদি ঘৰলে যাওঁ নহয় তেতিয়া আকৌ বাঢ়ি যাব ন সুদ হয় নেকি গগনদা আপোনাৰ ঘৰলে আহো মানে আৰু একো নহয় আহি যাবা ৰাস্তা ভাল হ'ল নহয় হয় নেকি এতিয়া ৰাস্তা ভাল হ'ল নহয় বেছি সময় নালাগে আৰু হয় লকডাউনত কোনো গাড়ী চাড়ী বহুত টকা ল'ব 500 টকাৰ ঠাইত আমাৰ 1500 টকা খৰচ হ'ব দেখোন 500 টকাৰ কাৰণে গৈ আকৌ 1500 টকা 2000 টকা বুলি খৰচেই হ'ল আমাৰ কেনেকে হ'ব পিছে তোমাৰতো খবৰ ভাল তোমাৰ খবৰ ভাল মোৰ খবৰ কম আৰু উশাহটো ল'বলৈও ভয় কি হ'ব গগনদা কোৱা এটা প্ৰেংক কল আছিলে মাতত মই ধৰিছো মোক মাতত গম পাইছে নেকি মই কোন গম পাইছে নাই মই সেইটো কাৰণে আপোনাক ফোন কৰিছিলো কাশ্মীৰ হয় আৰু মোৰ লগৰ হয় এই লগৰজন মঙ্গলদৈৰ ফালৰে নেকি মঙ্গলদৈ মাতটো মই হেৰি ভাষাটো অলপ ধৰিব পাৰো মানে মঙ্গলদৈ একচুৱেলি দুটা ইউটিউব চেনেল আছে তেখেতৰ এটা ইউটিউব চেনেল আছে মোৰ এটা আছে মানে মই ফাৰ্ষ্ট ভাবিলো যে এটা কাৰোবাক কৰো বুলি কিন্তু ভয় লাগিলে বেলেগক কৰিব কাৰণে গতিকে এনেকে কনফাৰেন্স কৰি পেলাই আপোনাকে কৰিলো প্লেন নাছিলে পতককে কৰিলো আৰু বোলে গগনদাই গালি নাপাৰিলেই হ'ল নাই কিয় মই গালি পাৰিম বাৰু আৰু হেৰি মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে নগাঁও কাশ্মীৰ আৰু তেওঁ ইউটিউব চেনেল কমেন্ট কৰিছা নেকি ন মই কৰিছো তোমাৰ কমেন্টত মানে তেওঁৰ চেনেলটোৰ নাম হৈছে অসমীয়া ব্লগ কি আছিলে অসমীয়া কাউলি আছে সাবস্ক্ৰাইব এই কি বুলি কয় মই সাবস্ক্ৰাইব কৰি দিম বাৰু
সঁচা কৰিব আৰু এই